Hi, আমি আজি ভাত খোৱা চ্যালেঞ্জ কৰিব লৈছো। চাই থাকক চাৰিজন আছো। জি চাৰিজনৰ ভিতৰত জিয়ে জিকিব। যিজনে মানে ফাৰ্ষ্টতে খাওঁব হেজনে 100 টকা 100 টকা এটা পইচা পাব দেই। এটো ইয়াত থৈছো। স্টার্ট। মই নো হাইমি এটা মোনো এখন তুমি লোৱা খাম বুলি ভাবিছো মই মেকুৰীকো ভাত দিছোৱে सब्जी के तो লৈ লম है बाबा मां ভাল सब्जी আহিলে কিয় 100 টকা এনে পাম নি পানী বটল লাগে ভুকত দিছে 100 টকা ঘটিব মন গৈছে ভাত এই খালে নহব কিন্তু সুচি বেছি খাব লাগিব তে হ'ব এই তুমি হলবল বুলি কৰে পড়ব মু ভাত হগে দিলে সবতকে ভাত পাপা খাইছে খোৱাহে গৈছে আকৌ মই দিছো सब्जी तो बहुत तेलिया हो गया ना টেঙা দিয়া ভাল সব তেল কোনকে দিছে বাদাম তেল সৰিয়হ তেল তাবা পনীৰ তেল यार बहुत तेलिया है মই মেকুৰীকো ভাত দিলো দেখ লাগি দিছো ভাতে খাব হেৰি থাকিব চব্জি দেই নহব চব্জি খাব নোৱাৰিলে হকে ভাতটোহে মেইন ভাতটো খতম কৰিব লাগিব বলে পেটু হৈ গ'লে কঙক স্পিডত ভাত দুটা হানোতে মই কৈছো মই পাপা যে কি মই দিয়া এখন কাই মু আছিল কম ভাত सब्जी बहुत तेलिया এনেও স্পিড কে লাভ নাই এতিয়া তুমতে নিও पापा जी की পাপাই আনকালে খাবই নোৱাৰে মই দিছো 100 টকা পইচা পইচা একজন জিকিলে পইচা আপোনাৰ মুখখনে ওলোৱা নাই মুখখন দেখাই দিও এজন জিকিলে দেই এইখন হাই লোৱা গোটেইখন বাই বাই